হেল্ল' এভৰিৱান, কৃষ্ণাক্ষীছ কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে অতি সহজতে বনাব পৰা পাও ভাজিৰ ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহক আজিৰ ৰেচিপিটো আৰম্ভ কৰোঁ। ইয়াৰ বাবে মই প্ৰথমতে লৈছোঁ অলপমান গাজৰ, দুটামান আলু, অলপমান লেচেৰা মাহ আৰু অলপমান বন্ধাকবি। এই গোটেইখিনি মই কুকাৰত অলপমান পানী দি ভালকৈ বইল কৰি ল'ম। আপোনালোকে এইখিনি দুটামান চিটি মাৰি বইল কৰিলেই হ'ব। লগতে মই লৈছোঁ সৰু চাইজৰ এটা পিঁয়াজ, এটা কেপচিকাম আৰু পিঁয়াজটো মই অলপ মিহিকৈ কাটি লৈছোঁ। লগতে মই লৈছোঁ 1 চামুচ আদা নহৰু পেষ্ট। আৰু মই 3টা বিলাহী এইদৰে মিক্সিত ভালকৈ পিচি লৈছোঁ। লগতে মই লৈছোঁ এই ধৰণৰ পাও ব্ৰেড। এনেকুৱা পাও ব্ৰেড আপোনালোকে যিকোনো বেকাৰী দোকানত সহজতে কিনিব পাৰিব। এয়া মোৰ পাচলিখিনি বইল কৰা হৈ গ'ল। এইখিনি এতিয়া মই হেতাখনে দি এইদৰে মিহিকৈ অলপ পিটিকি ল'ম। এয়া দেখিছে, এইখিনি পিটিকা হৈ গ'ল। আৰু চব্জিখিনি বইল কৰোঁতে যিখিনি পানী ব্যৱহাৰ কৰিছিল সেই পানীখিনি পেলাই নিদিব, এইখিনি পিছত আমাক কামত লাগিব। এতিয়া এখন কেৰাহীত অকণমান বাটাৰ দিছোঁ। এতিয়া ইয়াত পিঁয়াজখিনি আৰু আদা নহৰু পেষ্টখিনি দি ভালকৈ অলপ সময় ভাজি ল'ম। আদা নহৰুৰ কেঁচা গোন্ধটো যোৱাৰ পিছত ইয়াত মই এতিয়া কেপচিকামখিনিও এড কৰি দিম। কেপচিকামখিনি ছফ্ট হোৱালৈকে ভালদৰে ভাজি ল'ম। এয়া কেপচিকামখিনি অলপ ছফ্ট হৈ গৈছে, গতিকে এতিয়া ইয়াত মই 1 চামুচ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ ব্যৱহাৰ কৰিম। এতিয়া মই ইয়াত অকণমান কচুৰি মেথি ব্যৱহাৰ কৰিম। কচুৰি মেথিৰ ব্যৱহাৰটো একেবাৰে অপচনেল হয়, আপোনালোকে ইয়াত নিদিলেও কোনো কথা নাই। এতিয়া মই ইয়াত বিলাহীৰ পেষ্টখিনি এড কৰি দিম। এইখিনি এতিয়া কিছু সময় ভালকৈ ভাজি ল'ম। এতিয়া মই ইয়াত আধা চামুচ হালধি গুড়ি ব্যৱহাৰ কৰিছোঁ। এইখিনি এতিয়া 3 মিনিটমানৰ কাৰণে ভালকৈ ভাজি ল'ব। এয়া দেখিছে, মছলাখিনি ধুনীয়াকৈ ভাজ খাইছে, গতিকে এতিয়া ইয়াত মই 2 চামুচ পাও ভাজি মছলা ব্যৱহাৰ কৰিম। পাও ভাজি মছলা আপোনালোকে যিকোনো ব্ৰেণ্ডৰ ব্যৱহাৰ কৰিব পাৰে। এইখিনি এতিয়া মই 1 মিনিটমান ভালকৈ ভাজি ল'ম। মছলাখিনি অকণ শুকান যেন লগাৰ বাবে মই অকণমান ইয়াত পানী ব্যৱহাৰ কৰিছোঁ। এনেকৈ পানী ব্যৱহাৰ কৰিলে মছলাখিনি ভালকৈ মিলি যায়। এতিয়া ইয়াত মই পিটিকি লোৱা চব্জিখিনি অলপ অলপকৈ এড কৰি দিছোঁ। এইখিনি মই এতিয়া ভালকৈ অলপ লৰাই ল'ম। মই এই চব্জিটোত পাও ভাজি মছলা ব্যৱহাৰ কৰিছোঁ বাবে বেলেগ মছলাৰ ব্যৱহাৰ কৰা নাই। আপোনালোকে যদি বিচাৰে ইয়াত অলপ ধনিয়া গুড়ি আৰু জিৰা গুড়িও এড কৰিব পাৰে।
এইখিনি মই দেখুৱাৰ ধৰণে হেতাখনেদি অলপ ভাঙি ভাঙি লৰাই ল'ব। এনে কৰিলে যদি কিছুমান পাচলি গোটা হৈও আছে তেতিয়াহ'লে এই ভাজিৰ লগত ভালকৈ মিলি যাব। এতিয়া মই ইয়াত সোৱাদ অনুসৰি অলপমান নিমখ ব্যৱহাৰ কৰিছোঁ। মই আপোনালোকক কৈছিলোঁ যে বইল কৰা চব্জিৰ পানীখিনি পেলাই নিদিব। ইয়াৰ কাৰণ এইটোৱে যে মই এতিয়া ইয়াত সেই বইল কৰা চব্জিৰ পানীখিনি ব্যৱহাৰ কৰিছোঁ। এইখিনি এতিয়া মই ভালকৈ অলপ মিলাই ল'ম। এইখিনি এতিয়া মই ঢাকোন মাৰি কিছু সময়ৰ বাবে উতলিবলৈ দিম। এয়া পাও ভাজিৰ ভাজি ৰেডি হৈ গ'ল। গতিকে এয়া দেখিছে গোটেইখিনি কিমান ধুনীয়াকৈ মিলি গৈছে। শেষত ইয়াত এতিয়া মই অকণমান বাটাৰ দি এইখিনি কাঢ়ি থ'ম। এতিয়া মই পাও ব্ৰেডখিনি সেকি ল'ম। ইয়াৰ বাবে মই পেনখনত অকণমান বাটাৰ আৰু অকণমান পাও ভাজি মছলা দি ভালকৈ মিলাই লৈছোঁ। এতিয়া ইয়াত পাও ব্ৰেড দুটা মাজেদি দুফাল কৰি ভালকৈ সেকি ল'ম। এইদৰে মই এতিয়া গোটেইখিনি পাও ব্ৰেড ভালকৈ সেকি ল'ম। এয়া আমাৰ পাও ব্ৰেডো ৰেডি হৈ গ'ল। এইদৰে পাও ভাজি বনাবলৈ অতি সহজ। আপোনালোকেও এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাওক। লগতে আপোনালোকৰ যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব পাৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈও অনুৰোধ জনালোঁ।